দুখীয়া মাক আৰু তাইৰ পুত্ৰৰ কাহিনী। এখন সৰু গাঁৱত এজনী দুখীয়া মাক বাস কৰিছিল। তাৰ নাম আছিল ৰাধা। তাইৰ এজন সৰু পুত্ৰ আছিল, সোনু। ৰাধা বহুত দুখীয়া আছিল, কিন্তু নিজৰ পুত্ৰক বহুত মৰম কৰিছিল। প্ৰতিদিনে পুৱাই সোনকালে উঠি তেওঁ আনৰ ঘৰত কাম কৰিবলৈ গৈছিল। কেতিয়াবা বাচন ধুইছিল, কেতিয়াবা কাপোৰ ধুইছিল আৰু কেতিয়াবা পথাৰত কঠোৰ পৰিশ্ৰম কৰিছিল। সোনুৱে নিজৰ মাকক ইমান কষ্ট কৰা দেখি দুখ পাইছিল। সেইবাবে সি ভাবিছিল, এদিন মই ডাঙৰ মানুহ হ'ম আৰু মাকক আৰাম দিম। কিন্তু দৰিদ্ৰতাৰ বাবেই সোনুৰ ওচৰত ভাল কিতাপ আৰু কাপোৰ নাছিল। তথাপিও সি প্ৰতিদিনে বিদ্যালয়লৈ গৈ মন লগাই পঢ়া শুনা কৰিছিল। ৰাতি যেতিয়া তাৰ মা কাম কৰি ভাগৰি পৰিছিল, তেতিয়া সোনুৱে মাকৰ ভৰি টিপি দিছিল আৰু কৈছিল, মা, আপুনি চিন্তা নকৰিব, আপোনাৰ পৰিশ্ৰম এদিন নিশ্চয় ফল হ'ব। এনেদৰে সময় পাৰ হৈ গ'ল। সোনুৱে বহুত পৰিশ্ৰম কৰি পঢ়া শুনা সম্পূৰ্ণ কৰিলে আৰু এজন ডাঙৰ অফিচাৰ হ'ল। যি মাকে এসময়ত আনৰ ঘৰত কাম কৰিছিল, এতিয়া সেই মাকেই সন্মানেৰে জীৱন কটাবলৈ ধৰিলে। সোনুৱে নিজৰ মাকৰ বাবে এটা সুন্দৰ ঘৰ সাজি দিলে। এদিন ৰাধাৰ চকুত আনন্দৰ চকুপানী আহিল। তেওঁ ক'লে, বেটা, আজি মোৰ সকলো পৰিশ্ৰম সফল হ'ল। শিক্ষা, পৰিশ্ৰম আৰু মাকৰ আশীৰ্বাদে মানুহক জীৱনত বহুতো আগলৈ লৈ যায়।